নমস্কাৰ পুনৰ এটি মোৰ মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, মোৰো ভাল। আৰু আজি আমি ঢেকীয়াখোৱা নামঘৰত আহিলোঁ আৰু মোৰ ভিডিঅ'টো আজি ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে অলপমান ক'ম, কাৰণ 1 মিনিটৰ ভিডিঅ' ইমান কোৱা নহ'ব। আৰু যদি আপোনালোক লাগে মই লং ভিডিঅ' বনাই এদিন যাই ভালকৈ দিম আপোনালোকক। ঢেকীয়াখোৱা নামঘৰটো যোৰহাট জিলাত আছে, আমাৰ ঘৰৰ একদম ওচৰতে, আপোনালোকে আহিব পাৰে। তাৰপিছতে এইখিনি হৈছে চাকি দিয়া ঘৰ, আৰু এতিয়া হৈছে 1449 চনত শ্ৰী শ্ৰী মাধৱদেৱে সেই চাকি জ্বলাইছিলে। আৰু তেতিয়া ইমান ভাল অৱস্থা নাছিলে, এতিয়া অলপ ভাল হ'লে, মানে এতিয়া বহুতখিনি ভাল হ'লে। আৰু তেতিয়াৰ পৰা এইখিনি জেগাতে চাকি জ্বলে, আৰু এগছি চাকি আছে, এতিয়াও জ্বলি আছে, আপোনালোকে সেই চাই যাব পাৰে। আৰু মোক ক'লে মই ভালকৈ ভিডিঅ' বনাই দিম। আৰু মানে ঢেকীয়া ফুল হওক কিবা মানে এনেকুৱা বহুত ভাল ভাল বস্তু আছে মানে। আৰু এই ঢেকীয়াখোৱা নামটো মানে যেতিয়া গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰি ঘূৰি আহিছিলে, তেতিয়া মানে বহুত ভাগৰুৱা অৱস্থা আছিলে। আৰু তেতিয়া মানে এঘৰ বৃদ্ধ ঘৰত আশ্ৰয় দিছিলে, আৰু তেতিয়া মানে বহুত অভাৱ আছিলে। আৰু তেতিয়া মানে ঢেকীয়া পাচলি দি ভাত খাব দিছিলে, আৰু ঢেকীয়া পাচলি দি ভাত খাই মানে বহুত ভাল পাইছিলে। সেইকাৰণে ঢেকীয়াখোৱা নামঘৰটোৰ নাম দিয়া হৈছে।